নমস্কাৰ, মই দিচানগৰ হাইস্কুলৰ পৰা প্ৰধান শিক্ষকে কৈ আছোঁ। আমাৰ আজি পূজা বন্ধত 23-24 এই দুটা দিনৰ ভিতৰতে আমাৰ স্কুলৰ ছায়েন্সৰ লেবৰেটৰী ৰুমটো ভাঙি খিৰিকী কাটি দুৱাৰ ভাঙি আমাৰ কিছুমান মূল্যৱান সামগ্ৰী লৈ যায় আৰু তাৰ ভিতৰতে এটা জেনেৰেটৰ, লেবৰেটৰীটোৰ ভৰ্তি থকা এটা মূল্যৱান সামগ্ৰী আৰু অনুবীক্ষণ যন্ত্ৰ এটা, লেবৰেটৰীটোত থকা টুল 5খন আৰু চকী 3খনৰ পৰা আদি কৰি বহুতো মূল্যৱান সামগ্ৰী লৈ যায়। ইয়াৰ আগতো আমাৰ টিউবৱেল লৈ গৈছে আৰু এটা মটৰো লৈ গৈছে আৰু গোটেই পাইপবিলাক ভাঙি লণ্ডভণ্ড কৰিছে। আমি বহুবাৰ থানাত জনাইছোঁ, আজি পৰ্যন্ত কিন্তু চোৰ ধৰা পৰা নাই।